Hi dear friends, welcome back to the channel Geography with Bimal. If you click Geography with Bimal, মোক পাবা আৰু মোক যদি হসাকে ভাল লাগিছে প্লিজ মোৰ ভিডিও বিলাক চাবা, লাইক কৰিবা, শেয়াৰ কৰিবা। কিন্তু এটা মই ৰিকুৱেষ্ট কৰিম, মোৰ গুটি ভিডিওটো মানে গুটিখিনি একফালৰ পৰা এখলৈকে চাবা আৰু তোমালোকৰ কামত আহিব, মই শিওৰ। যদি কামত নাহে তোমালোকে মোক ডিসলাইক কৰি দিবা। ওকে, দেৰি নকৰি আমি স্টাৰ্ট কৰো। আমি আজি পঢ়িম ইয়াতে বতাহৰ কাৰ্য, জিঅগ্ৰাফিৰ এটা পাৰ্ট। তাৰ আগত ভিডিওত আমি মানে হিমবাহৰ কাৰ্য, নদীৰ কাৰ্য এইখিনি পঢ়ি আহিছো। আজি আমি কৰিম বতাহৰ কাৰ্য। এটা কথা প্ৰথমতে এটা কোৱেশ্চন দে, খুব ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং কোৱেশ্চনটো সৰু যেন লাগিব, কিন্তু বতাহ কাক বোলে এটা ইণ্টাৰেষ্টিং কথা এটা নাই। বতাহ কাক বোলে এইটো কোৱেশ্চনটো যদি জিঅগ্ৰাফিকেলি আমি আনচাৰ দিব যাওঁ, বায়ুৰ যিটো গতিশীল অৱস্থা হয়, বায়ুৰ যিটো গতিশীল অৱস্থা, সেই অৱস্থাটো কি বুলি কয়? বতাহ। গতিকে বায়ুৰ গতিশীল অৱস্থাক কি বুলি কয়? পাছত বায়ুৰ চলনশীল অৱস্থাক কি বুলি কয়? বতাহ। এতিয়া বতাহ মানে আমি গম পালো, মানে গাত লাগিব, অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ যাব। আৰু বতাহ সদায় মনত ৰাখিবা আৰু এটা ইণ্টাৰেষ্টিং কথা, যে বতাহ সদায় গতি কৰে। যেতিয়া গতি কৰে বতাহ বুলি কয়। কিয় গতি কৰে? যেতিয়া নেকি বায়ুমণ্ডলত উচ্চ চাপ আৰু নিম্ন চাপৰ সৃষ্টি হয়। আকৌ আহিব কোৱেশ্চনটো, যে উচ্চ চাপ নিম্ন চাপ কিয় সৃষ্টি হয়? যে আমি জানো পৃথিৱীৰ ধৰা পৃষ্ঠত সকলো ঠাইতে সূৰ্যৰ পোহৰ সমানভাৱে নপৰে। য'ত মানে পোনভাৱে পৰে বা লম্বভাৱে পৰে, তাত কি হয়? সূৰ্যৰ পোহৰৰ যিটো প্ৰখৰতাটো বেছি, আৰু য'ত নেকি হেলনীয়া হৈ পৰে তাত প্ৰখৰতা কম। গতিকে য'ত নেকি প্ৰখৰতা কম তাতে উচ্চ চাপ হয়, য'ত প্ৰখৰতা বেছি তাত নিম্ন চাপ হয়। মেৰু অঞ্চলবিলাকত উচ্চ চাপ হয়, আৰু বিহু অঞ্চলত কি হয়? নিম্ন চাপ হয়। সেইবিলাকৰ কাৰণে কি হয়? বতাহ বলে। এতিয়া বতাহ বলোতে সকলো ঠাইতে কিন্তু বতাহ সমানভাৱে নবলে আৰু একে ধৰণৰ বতাহ নবলে। কিছুমান স্থানীয় বতাহ আছে যিবিলাক নেকি এটা পাৰ্টিকুলাৰ ঠাইত, কোনোবা এখন নিৰ্দিষ্ট ঠাইত এটা নিৰ্দিষ্ট সময়ত বলে। যেনেকে উদাহৰণ হিচাপে আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ বা উত্তৰ পূব মৌচুমী বতাহ ভাৰতবৰ্ষৰ ওপৰেদি বয়, এটা নিৰ্দিষ্ট সময়ত বয়, আৰু তাৰ পৰা কি হয়? নানান ধৰণৰ আমি ক্ৰিয়াকলাপ হোৱা দেখা যাওঁ। এতিয়া ভূপৃষ্ঠৰ পৰিৱৰ্তন, নদীৰ নিচিনা বতাহৰ কি আছে? 3টা কাৰবাৰ আছে। কিন্তু কুৱেশ্যনটো হ'ল, নদীয়ে ক'ত কাম কৰে, পানীয়ে ক'ত কাম কৰে? সেইটো কি বুলি কয়? স্বাভাৱিক ক্ষয় চক্ৰ বা নদীৰ কাৰ্য খনন বহন আৰু অৱক্ষেপণ। ঠিক তেনেকে বতাহো 3টা কাম কৰে, আৰু বতাহে ক'ত কৰে? নদীত নকৰে। ক'ত কৰে? বিশেষকে মৰুভূমি অঞ্চলত। আমি সেইখিনিকে পাম। চাওঁ, ভূপৃষ্ঠ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰণবিলাকৰ ভিতৰত বতাহ অন্যতম প্ৰধান কাৰক। গোলকীয় বতাহ তন্ত্ৰই পৃথিৱীৰ সকলো ঠাইতে নানা ধৰণে ক্ৰিয়া কৰে। পৃথিৱীৰ সকলো ঠাইতে কোনোবা নহয় বিভিন্ন ধৰণে কি কৰে? বতাহে ক্ৰিয়া কৰে। সাগৰ মহাসাগৰকে ধৰি ভূপৃষ্ঠৰ সকলো অংশ প্ৰবাহিত বায়ু বা বতাহৰ দ্বাৰা প্ৰবাহিত হয়। সাগৰে হওক, মহাসাগৰে হওক, গুৱাহাটীয়ে হওক, লামডিঙে হওক বা ডিব্ৰুগড়ে হওক, য'তেই নহওক আমি বতাহৰ দ্বাৰা বিভিন্ন ধৰণৰ বিভিন্ন সময়ত আক্ৰান্ত হওঁ। তোমালোকে হয়তো মনত পৰিব, আৰু অলপ দিন আছে, আমাৰ বিহু আহি আছে। আমাৰ বহাগ বিহুৰ সময়ত কি হয়? পেণ্ডেল ভাঙা যিটো বতাহ আহে, পেণ্ডেল ভাঙা বতাহটো কি কয়? বৰদৈচিলা। তাৰ উৎপাত কম নেকি? গতিকে সেই সময়টোত কিয় আহে? সেইটো এটা মানে কি ষ্টাডি কৰা বস্তু। আমি সেইখিনি আমি নাচাওঁ, আমি চাম যে বতাহে কেনেকে এই কামবিলাক কৰে। ঠিক আছে। ভূপৃষ্ঠৰ কিছুমান অঞ্চলত নিয়মীয়াকৈ হাৰিকেন, টাইফুন, টৰ্নেডো আদিৰ দৰে বতাহজনিত দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত হয়। এইবিলাক বিভিন্ন ধৰণৰ বতাহ দেই, এইবিলাকৰ নাম হাৰিকেন, টাইফুন, টৰ্নেডো। আমাৰ যেনে বৰদৈচিলা, বিহাৰত যেনেকে লু, তেনেকে বহুত ধৰণৰ বতাহৰ নাম বিভিন্ন ঠাইত আছে, আৰু সিহঁতৰ কামবিলাকো বেলেগ বেলেগ, সিহঁতৰ এক্টিভিটিবিলাকো বেলেগ বেলেগ। অৱশ্যে পৃথিৱীৰ মৰুভূমিবোৰতহে পৰিৱৰ্তনকাৰী বতাহ হিচাপে বতাহৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। মানে আমি যদি এইবিলাক বাদ দি পেলাই চাওঁ, যে আটাইতকৈ ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং ক'ত? যে বতাহে কাম কৰে ক'ত? মৰুভূমি অঞ্চলত। মৰুভূমিৰ ভূ-অৱয়বোৰৰ সৃষ্টি আৰু সেইবোৰৰ আকাৰ আকৃতি প্ৰধানকৈ বতাহৰ ক্ৰিয়াৰ ওপৰত কি হয়? নিৰ্ভৰ কৰে। কেনেকৈ কৰে আমি চাওঁ। এই ইয়াতে দুটা ডায়েগ্ৰাম মই দেখালো। এইটো বতাহৰ কাৰবাৰ হৈছে। আমাৰ যেনেকৈ পেণ্ডেল ভাঙে বিহুৰ সময়ত, এইটো চোৱাচোন বাৰু অৱস্থা কি কৰিছে। তাৰমানে এই অৱস্থাটো কৰিবৰ কাৰণে বতাহৰ ৰূপটো কেনেকৈ হ'ব লাগিব? সি ৰাৱণ টাইপৰ বতাহ আহিব লাগিব, গৰ্জন মানে গৰ্জি আহিব লাগিব। তাক কি বুলি কয়? কেতিয়াবা চাইক্লোন বুলি আমি কওঁ।
হয় সাইক্লোন টর্নেডো হ্যাঁ এইটো এটা পানী থুছে বতাহ একদম মানে পানী মানে ঘোলা কৰি পেলাইছে পুৰা গতিকে এইটো এটা হয় মৰুভূমিৰ পৰিবেশত বতাহে খনন পৰিবহনৰ অৱক্ষেপণৰ যোগেদি তিনটাই কৰে নদীয়ে যেনেকৈ কৰে যেনেকৈ হিমবাহে কৰে ঠিক তেনেকৈ কোনে কৰে বতাহে কৰে ঠিক আছে তিনটা কাম খনন পৰিবহন আৰু অৱক্ষেপণ অৱক্ষেপণৰ যোগেদি বিভিন্ন অৱয়ৱৰ সৃষ্টি কৰা আৰু সেইবোৰৰ পৰিৱৰ্তন সাধন কৰে মৰুভূমিৰ উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুভূমিৰ উদ্ভিদৰ আৱৰণ চোৱা এইটো মৰুভূমিৰ উদ্ভিদ চোৱাচোন ইয়াতে উদ্ভিদ মানে মৰুভূমিত সৰু কাইটিয়া জোপোহা গছবিলাক কিয় হয় এটা প্ৰশ্ন জিঅ'গ্ৰাফিৰে প্ৰশ্ন হয়তো তোমালোকৰ নাহিব তাতে জানি থোৱা এই কাইটিয়া সৰু সৰু কাইটিয়া জোপোহা গছবিলাক অনলি মৰুভূমিত কিয় হয় কাৰণ কি এই কাইটিয়া জোপোহা গছবিলাকে কম পানীত জীয়াই থাকিব পাৰে আমাৰ যেনেকৈ কঁঠাল গছ আম গছ কল গছ সেইবিলাক গছ ইয়াতে জীয়াই থাকিব নোৱাৰে ইম্পচিবল কিয় নোৱাৰে সিহঁতে যথেষ্ট পানী লাগে গতিকে পানীৰ অভাৱত গোটেই গছবিলাক মৰি যায় আৰু সেইকাৰণে কাইটিয়া জোপোহা গছবিলাকে মৰুভূমিত দেখা যায় গতিকে এই কাইটিয়া সৰু সৰু গছবিলাক যিহেতু আছে ইয়াৰ বালিবিলাক কি হয় বতাহ অহাৰ লগে লগে বালি পুৰা উৰাই দিয়ে এই যে বালিটো এঠাইৰ পৰা খান্দি দিলে চোৱা ইয়াৰ পৰা বালিটো খান্দিছে নে ইয়াৰ পৰা হা ইয়াৰ পৰা বালিটো খান্দিছে সৰি ইয়াৰ পৰা বালিটো খান্দিছে হয় ইয়াৰ পৰা বালিটো খান্দিছে খান্দি পেলাই কি কৰিছে এই জায়গাটো দ কৰি পেলাইছে আৰু এইবিলাকত নি পেলাইছে হয় এইবিলাকত নি পেলাইছে পাহাৰৰ নিচিনা বনাই পেলাইছে হয়নে গতিকে এইটো কিয় হৈছে যে ইয়াতে চোৱা যায় যে গছ গছনি খুব কম এইটো আৰু এটা দৃশ্য হা মৰুভূমিৰ বালি এই বালি যেতিয়া ইয়াতে বতাহ লাগিব ইয়াতে বতাহ লগাৰ লগে লগে কি হ'ব ইয়াতে পুৰা খুন্দা খাই পেলাই ইয়াৰ বালিবিলাক কি কৰিব ইয়াৰ পৰা ভাঙি উৰাই লৈ যাব সেই যে উৰাই লৈ যাব ডেট ইজ পৰিবহন আৰু ইয়াতে যে মানে অলপ যে বালিখিনি যে ইয়াৰ পৰা যে খুলিৰ মানে লৈ গ'ল কাটি লৈ গ'ল সেইটোৱে কি খনন আৰু নি পেলাই উৰাই নিয়াৰ সময়ত কি হ'ব উৰাই নিয়াৰ সময়ত চোৱা উৰাই নিয়াৰ সময়ত এনেকুৱা ধৰণৰ কি হ'ব উৰাই নিয়াৰ সময়ত এনেকুৱা ধৰণৰ হা যেটো নেকি বালিৰ ধুমুহা বুলি কয় গোটেই বালি বালি চকুৰে আমি একো শুনিব নাপাম চোৱাচোন এনেকৈ যদি হয় আমি যদি ক'ৰবাত যাওঁ আমি বাৰু ইয়াতে বাৰু কিবা দেখা পামনে একো দেখা নাপাম এই কথাখিনিকে ইয়াতে মানে কৈ আছে যে ধূলি বালিবোৰ বতাহে অনায়াসে এটাৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে এটা আমি গম পাইছো হা এই পিকচাৰটোৰ পৰা গম পাইছো এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্য কি বুলি কয় অৱনমন এটা কোৱেশ্যন ইয়াত আহিব পাৰে যে অৱনমন কাক বোলে খুব ইম্পৰ্টেণ্ট দেই ইয়াৰ পৰা আহে কিন্তু যে অৱনমন কাক বোলে বা ডিফ্লেশ্যন দোজ হু আৰ ফ্ৰম ইংলিছ মিডিয়াম দে হেভ টু ৰাইট ডিফ্লেশ্যন ওকে ইয়াতে অৱনমন কাক বোলে তেতিয়া আমি লিখিব লাগিব যেতিয়া নেকি মৰুভূমিত বতাহে এক ঠাইৰ পৰা আন ঠাইলৈ বালিবিলাক উৰুৱাই নিয়ে সেই নিয়া যিটো কাৰ্য সেই কাৰ্যটো কি বুলি কয় অৱনমন অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰুভূমি অঞ্চলত সঘনে ধূলিৰ ধুমুহা এইটো মই যিটো দেখাইছিলো হা এইটো ধূলিৰ ধুমুহা দেই এইটো ধূলিৰ ধুমুহাৰ সৃষ্টি হয় এইটো ধূলিৰ ধুমুহা বুলি কয় ডাষ্ট ষ্টৰ্ম ওকে তে আমি চাওঁ লক্ষণীয় কথা যে যিবোৰ অংশৰ পৰা বতাহে ধূলি বালি উৰুৱাই নিয়ে সেইবোৰৰ পৰিভাগৰ তুলনামূলকভাৱে দ হৈ পৰে এনে দ অংশত অস্থায়ীভাৱে কেতিয়াবা সদৰো সৃষ্টি হয় হা আমি আকৌ চাচোন সেইটোলৈ চোৱা ইয়াৰ পৰা ধৰা ইয়াৰ পৰা কি হৈ আছে মানে বালি নি আছে আৰু যদি নি থাকে আৰু নিব নিতে এই জায়গাটো কি হ'ব এই জায়গাটো এই গোটেই জায়গাটো এটা সময়ত কি হ'ব গোটেই জায়গাটো এটা সময়ত কি হ'ব এই জায়গাটো এটা সময়ত দ হৈ যাব আৰু এই জায়গাটো কি হ'ব এনেকৈ ওখ হ'ব মানে নি পেলাই ইয়াতে পেলাব নহয় এনেকৈ ওখ হ'ব ওখ হোৱাৰ ফলত লগে কি হ'ব এই জায়গাটো দ হৈ এটা সময়ত অস্থায়ী হ্ৰদ মানে অলপ দিনৰ কাৰণে যেতিয়া দ হৈ যাব তেতিয়া অস্থায়ী হ্ৰদৰ সৃষ্টি হয় বুলি এইটো ইয়াতে কৈছে এইটো এনেকুৱা ঠিক আছে অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ যি ঠাই জমা হয় তাক মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে এই যে মই কৈছো এইটো চোৱা ইয়াৰ পৰা ইয়াতে দ হয় না নহয় ইয়াৰ পৰা নি পেলাই উৰাই নি পেলাই ক'ত পেলাইছে ইয়াত পেলাইছে এতিয়া এনেকে পৰি এটা সময়ত কি হ'ব পাহাৰৰ সৃষ্টি হ'ব না হা এইটোৱে কৈছে তাক মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে এনে পাহাৰক বালিৰ পাহাৰ বুলি কয় এই পাহাৰক কি বুলি ক'ব এইটো কি বুলি ক'ব বালিৰ পাহাৰ
বালিৰ পাহাৰ মানে পাহাৰক কি বুলি কয় বালিৰ পাহাৰ ৰাইট বা স্যান্ড ডিউন বতাহৰ ধৰ্ম গতিপথ শক্তি আৰু উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰৰ আকাৰ আকৃতি এই বালিৰ পাহাৰটো কেনেকৈ হ'ব সৰু হ'ব নে ডাঙৰ হ'ব চাপৰ হ'ব নে ওখ হ'ব বহল হ'ব নে কি মানে হেৰি হ'ব নেৰো হ'ব সেইখিনি কিহৰ ওপৰত নিৰ্ভৰ কৰিব হা বতাহৰ গতিপথ হি কেনেকে কোন গতিৰে কোন ফলৰ পৰা আহিছে তাৰ এনাৰ্জি কিমান বতাহৰ শক্তি কিমান আমি কেনেকৈ কম কিমান জোৰে বতাহ বৈছে যিমান জোৰে বতাহ শক্তি বেছি হ'ব গতিকে বেছিকে বালি মানে উৰুৱাই আনিব আৰু বালি বেছিকে উৰুৱাই অনাৰ পিছত কি হ'ব এই পাহাৰৰ হা যদি তোমাৰ ধৰা এনেকে আছিলে যদি এনেকে এটা পাহাৰ আছিলে ইয়াত যদি বেছিকে জোৰে যদি বতাহ মাৰে জোৰে বতাহ মাৰাৰ লগে লগে কি হ'ব ইয়াৰ পৰা বেছিকে লৈ আহিব আনি ইয়াতে বেছি জমা কৰিব তেতিয়া কি হ'ব পাহাৰৰ উচ্চতাটো বাঢ়ি যাব আৰু সেইটোৱে কৈছে সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব বতাহৰ ধৰ্ম গতিপথ শক্তি আৰু উদ্ভিদৰ আৱৰণ অৰ্থাৎ উদ্ভিদ কিমান আছে উদ্ভিদ বেছি থাকিলে বতাহে কমকে মানে ক্ষয় কৰিব পাৰিব আৰু যদি উদ্ভিদ কম থাকে বেছিকে ক্ষয় কৰিব পাৰিব বালিৰ পাহাৰৰ আকাৰ আকৃতি বেলেগ বেলেগ হয় তদুপৰি মৰুভূমিবোৰৰ প্ৰাকৃতিক পৰিৱেশ একে নোহোৱাৰ কাৰণেও বালিৰ পাহাৰবোৰৰ মাজত পাৰ্থক্য দেখা যায় বালিৰ পাহাৰ বেলেগ জেগাত বেলেগ হয় কাৰণ সকলো ঠাইতে প্ৰাকৃতিক পৰিৱেশটো একে নহয় মৰুভূমিৰে কিছুমান মৰুভূমি মানে লগত কিছুমান মৰুভূমিৰ কি নিমিলিব পৰিৱেশ নিমিলে সেইকাৰণে কি কৈছে এই পাহাৰবিলাকৰ মাজতো বিভিন্ন ধৰণৰ মানে অমিল দেখা যায় সহজে চকুত পৰা অন্য কিছুমান মৰুভূমিৰ পৰিৱেশক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰে ইয়াৰে বেছিভাগে অৱশ্যে অৱক্ষয়ৰ ফলত সৃষ্টি হোৱা অৱয়ব তাৰমানে মৰুভূমিত কিছুমান বস্তু যেতিয়া নেকি ধূলি যেতিয়া নেকি বতাহে উৰাই লৈ যায় পেলাই এক জেগাত নি পেলাই অন্য জেগাত পেলায় সেইটো কি বুলি কয় অৱক্ষেপণ ঠিক আছে এই যিটো অৱক্ষেপণ বা জমা এই জমাৰ ফলত কি হয় বিভিন্ন ভূমিকম্পৰ সৃষ্টি হয় উল্লেখ্য যে মৰুভূমিৰ তীব্ৰ বেগী বতাহে ধূলি বালিৰ লগতে শিলো কঢ়িয়াই নিয়ে সৰু শিলো কঢ়িয়াই নিয়ে গতিকে এই শিলবিলাক যেতিয়া নেকি কোনোবা বেলেগৰ লগত ঘৰখন খাব কোনোবা পাহাৰৰ লগত হওক কোনোবা কিবাৰ লগত হওক যেতিয়া ঘৰখন খাব এই কথাটোকে লিখিব বতাহে কঢ়িয়াই নিয়া শিল বালিৰে গতিপথত থকা উচ্চ ভূমিৰ ক্ষয় সাধন কৰে ওখ ঠাই এটা তাত যাই পেলাই কি হ'ব এনেকে ওখ ঠাই আছে বতাহ যাই যাই পেলাই ইয়াতে খুন্দা খাব নাই এইটো খুন্দা খাব খুন্দা খোৱাৰ লগে লগে কি হ'ব ঘৰখনৰ যোগেদি ঘটা এনে ক্ষয় প্ৰক্ৰিয়া কি বুলি কয় অপঘৰ্ষণ খুন্দা খাব এই যিটো খুন্দা খাব বা যিটো ঘৰ্ষণ হ'ব এই যিটো প্ৰক্ৰিয়া যিটো প্ৰচেছ এই প্ৰচেছটো কি বুলি কয় অপঘৰ্ষণ এতিয়া কুৱেশ্যনটো হ'ব পাৰে যে হোৱাট ইজ এব্ৰেশ্যন বা অপঘৰ্ষণ কাক কয় তেতিয়া আমি দেখিব লাগিব যেতিয়া নেকি মৰুভূমিত বতাহে কঢ়িয়াই নিয়া বালিৰ লগত শিল সেইবিলাক কঢ়িয়াই নিয়াৰ সময়ত যেতিয়া নেকি কি হয় বিভিন্ন ওখ ঠাইবিলাকৰ লগত ঘৰ্ষণ হয় আৰু ঘৰ্ষণ হওঁতে যিটো প্ৰক্ৰিয়া সেইটো কি বুলি কয় অপঘৰ্ষণ সাধাৰণতে অপঘৰ্ষণৰ ফলতে উচ্চভূমি ক্ষয়প্ৰাপ্ত হৈ ইনচেলবাৰ ইয়াৰড্ৰাম এইবিলাক হ'ল কি একোটা ভূ অৱয়ব আমি ইয়াতে পাম এইটো চোৱা এইটো কয় ইনচেলবাৰ এইটো কি আছিলে এসময়ত হয়তো পাহাৰটো এনেকে আছিলে দেই হয়তো এই জায়গাটো এনেকুৱা আছিলে কি হ'ল এই যে বতাহে আহিছে বতাহৰ লগত বালি আছে আৰু কি বুলি কৈছে শিল আছে শিলে খুন্দা মাৰি আছে এইটো কিন্তু এদিন দুদিনৰ প্ৰচেছ নহয় যে স্যাৰ আমি যাম ইনচেলবাৰ কেনেকে হয় মৰুভূমিত যাই পেলাই চাম আৰু ৰাতিপুৱা চাম আবেলি আৰু আগলৈকে আমি দেখা পাম নহয় এইটো এবছৰৰ কথাও নহয় এইটো যুগৰ কথা হাজাৰ বছৰৰ কেতিয়াবা মানে প্ৰয়োজন হয় সেইটো ডিপেন্ড কৰিব কিহৰ ওপৰত জানা এই যে হিলটো থিয়া হৈ আছে নেকে এই হিলটোৰ তোমাৰ কম্পজিশন কি বা এই হিলটো কিহেৰে গঠিত কিমান টান বালি হিল হলে এই সোনকালে হৈ যাব আৰু যদি গেদীয় হিল হয় তেতিয়াহ'লে অলপ টাইম বেছি ল'ব গতিকে এই এটা খুন্দা খাই কি হৈছে খুন্দা খাই আছে আৰু ইপিনে কি হৈছে খুন্দা খাই এটা সময় দিয়া পেলাই এইটো খুন্দা মাৰি এইখিনি এই অৱশিষ্টখিনি এনেকে আছে আৰু বাকীখিনি কি হ'ল এই জায়গাখিনি কি হৈছে এই জায়গাখিনি গোটেইখিনি ক্ষয় কৰি পেলাইছে গতিকে এনেকুৱা ধৰণৰ যদি এটা চেহেৰা হ'ব এইটো কি বুলি ক'ব ইনচেলবাৰ কেতিয়াবা প্ৰশ্ন এনেকে আহিব পাৰে দেই যে ইনচেলবাৰ ক'ত দেখিবলৈ পোৱা যায় বা ইনচেলবাৰ কিহৰ কাৰ্যৰ ফলত হয় তেতিয়া আমি লিখিব লাগিব বতাহৰ কাৰ্যৰ ফলত মৰুভূমিত ইনচেলবাৰৰ
জন্ম হয় বা এটো বতাহৰ কাৰ্যৰ ফলত হয় বা এটো এওলিয়ান সাইকেল বুলিও কয় ঠিক আছে আৰু এটা এনেকুৱা ইয়াৰ ডান ইয়াতে চোৱা কিছুমান এই ঘৰিয়ালৰ নিচিনা কিছুমান হুই আছে যেন লাগিছে হয় এইবিলাক হ'ল পাহাৰ এইবিলাক পাহাৰ দে আৰু মাজে মাজে কি আছে হা দীঘল আৰু কিছুমান তোমাৰ কি আছে দ জায়গা আছে আৰু মাজে মাজে এইটো চোৱা মাজে মাজে কি আছে এনেকুৱা যেন কিবা ঘৰিয়াল হুই আছে তেনে এইবিলাক টান কাৰণে তাহাঁতক পাৰা নাই ক্ষয় কৰিব কিন্তু মাজে মাজে বালি সোমাই গৈছে সৰু সৰু হিল সোমাই গৈছে যাই পেলাই সিহঁতে কি কৰিছে হা ক্ষয় কৰি পেলাইছে এনেকুৱা ধৰণৰ যদি হ'ব ইয়াক কয় ইয়াৰ ডান এই দুটা ছবি চাবা কেতিয়াবা আঁকিব দিয়ে হা চমু টকা লিখা দিয়ে আৰু কেতিয়াবা আঁকিব দিয়ে গতিকে আমি এনেকৈ একো আঁকিব লাগিব হা এইটো একবাৰ ভালকৈ চাই ল'বা যে তোমাৰ কি বুলি ইনচেলবাৰ্গ কাক কয় বা ইনচেলবাৰ্গ আৰু ইয়াৰ ডান হা ক'ত দেখিবলৈ পোৱা যায় বা কিহে সৃষ্টি কৰে তেতিয়া আমি এইটো আমি কি কৰিব লাগিব লিখিব লাগিব সাধাৰণতে অৱৰোহণৰ ফলত মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰবোৰে হ'ল ইনচেলবাৰ্গ মৰুভূমিত যেতিয়া কিছুমান চাপৰ পাহাৰ দেখা যায় ইনচেলবাৰ্গ মানে এইটো একে নহয় যে বাৰে বাৰে একেবাৰে সেই মই যিটো দেখালো এইটো এনেকৈ হ'ব সৰি এনেকৈ হ'ব এইটো কথা নহয় এই এনেকুৱা ধৰণৰ চোৱা এই চাইছানে এই পাহাৰটো চাইছা এই পাহাৰবিলাকে মৰুভূমিতে আছে এইবিলাকেই হ'ল ইনচেলবাৰ্গ সেইটোকে কৈছে ইনচেলবাৰ্গ বুলি কোৱা হয় মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ পৰা ইনচেলবাৰ্গ জাৰ্মান শব্দ ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ এটো জাৰ্মান শব্দ ইনচেলবাৰ্গ শব্দটো যে এই ইনচেলবাৰ্গ শব্দটো কি শব্দ কেতিয়াবা সুধিব পাৰে পৰীক্ষাত ইনচেলবাৰ্গ শব্দটো ক'ৰ পৰা আহিছে তেতিয়া আমি লিখিব লাগিব ইনচেলবাৰ্গ শব্দটো জাৰ্মান শব্দৰ পৰা আহিছে আৰু যদি ইয়াৰ এনেকৈ আহে প্ৰশ্নটো যে ইনচেলবাৰ্গ মানে কি বা ইনচেলবাৰ্গৰ অৰ্থ কি তেতিয়া লিখিব লাগিব ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত পাহাৰ বা পৰ্বত দ্বীপৰ দৰে তাৰমানে অকলে থকাটো দ্বীপ সাগৰৰ মাজত দ্বীপ থাকে না দ্বীপৰ আৰু পানীয়ে থাকে বেলেগ একো নাথাকে সেইকাৰণে কৈছে অকলশৰীয়া পাহাৰ বা দ্বীপৰ দৰে আইল্যান্ড মাউণ্টেন আনহাতে ইয়াৰ নাম হৈছে এক প্ৰকাৰৰ ভূভাগ য'ত দীঘলীয়া হীৰা এই যে মই ক'লো দীঘলীয়া হীৰা যেন মানে কিবা ঘৰিয়াল ঘূৰি আছে দীঘলীয়া হীৰা আৰু অগভীৰ দীঘলীয়া গাঁত তাৰ মাজে মাজে অগভীৰ দীঘলীয়া গাঁতবিলাক আছে তাৰে সমন্বয় ঘটে এইবোৰ তুলনামূলকভাৱে ঢিলা গেদীয় শিলাত বতাহে কৰা ক্ৰিয়াৰ ফল পশ্চিম চীনৰ তামিল অৱবাহিকাৰ লক্ষ্ণৌ অঞ্চলৰ থলুৱা বাসিন্দাসকলে এই ধৰণৰ ভূ-প্ৰাকৃতিক বুজাবলৈ ইয়াৰ ডান শব্দটো এইটো চোৱা ইনচেলবাৰ্গ শব্দটো ক'ৰ পৰা আহিছে জাৰ্মানৰ পৰা বা জাৰ্মানীসকলে ব্যৱহাৰ কৰিছিল ইয়াৰ অৰ্থ হ'ল কি দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত ঠিক আছে আৰু যেটো ইয়াৰ ডান শব্দটো কোনে ব্যৱহাৰ কৰিছিল কৰিছে চাইনিজ বিলাকে বা চীনা বিলাকে এই ইয়াৰ মিনিংটো কি ইয়াৰ ডান শব্দটো ইয়াৰ মিনিংটো হ'ল কি যে অগভীৰ দীঘলীয়া গাঁতৰ সৈতে কি আছে তোমাৰ দীঘলীয়া তোমাৰ এক প্ৰকাৰৰ ভূ-অৱয়ব টিলাৰ নিচিনা আছে আৰু এইটো তুলনামূলকভাৱে ঢিলা গেদীয় শিলাত বতাহে কৰা ক্ৰিয়াৰ ফল গেদীয় শিলাটো যদি ঢিলা হয় খুব লুজ হয় তেতিয়া তাক কি কৰে এনেকৈ কাটি এই ধৰণৰ ভূ-অৱয়ব বনাব পাৰে পশ্চিম চীনৰ তাৰিম অৱবাহিকাৰ লক্ষ্ণৌ অঞ্চলৰ থলুৱা বাসিন্দাসকলে দেই এইটো পশ্চিম চীনৰ হ'ব লাগিব আৰু তাৰিম অৱবাহিকাৰ মানে তাৰিম এখন জায়গা তাৰে লক্ষ্ণৌ অঞ্চল লক্ষ্ণৌৰ এটা ঠাই নাম সৰু ঠাই সেই অঞ্চলৰ থলুৱা বাসিন্দা তাত থকা বাসিন্দাবিলাকে কি কৰিছে এই ধৰণৰ ভূ-প্ৰাকৃতিক বুজাবলৈ ইয়াৰ ডান শব্দটো প্ৰথমতে ব্যৱহাৰ কৰিছিল and this is the end of the video যদি ভাল লাগিছে লাইক আৰু কমেন্টস কৰিবা শেয়াৰ কৰিবা আৰু নতুন হলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ভেরি মাচ